নমস্কাৰ আহি পাই গ'লো কলিয়া ভোমোৰাৰ নতুন ব্ৰিজখন। এইখন কলিয়া ভোমোৰাৰ নতুন ব্ৰিজ আৰু ৰাতিৰ পৰিৱেশ, কাৰণ ঘূৰি আহোঁতে ৰাতি হ'ল, সেইবাবে ৰাতি ভিডিঅ'টো বনালোঁ। আহকচোন ৰাতি ব্ৰিজখন কেনেকুৱা লাগে চাওঁ এবাৰ। পুৰণাখনতকৈ নতুনখন বহল আৰু এই দলংখনৰ দৈৰ্ঘ্য হ'ল 3.04 কিলোমিটাৰ। 2014 চনৰ 29 নৱেম্বৰত প্ৰয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল আৰু 8 বছৰত সম্পূৰ্ণ হ'ল কলিয়া ভোমোৰাৰ দ্বিতীয়খন দলং। কেমত ইণ্ডিয়া আৰু SP চিমলা নামৰ দুটা কোম্পানীয়ে নিৰ্মাণ কৰিছিল। এইখনে দ্বিতীয়খন কলিয়া ভোমোৰা দলং। মাজতে কিনো জুই লগালি এতিয়া লাগিলে লেঠা, মনৰ হাঁচতিতে ৰাখিছো গোপনে ক'ব লগা বহু কথা। আধা কেঁচা কলি যাতে খাই নিহি প্ৰীতি